নমস্কাৰ বন্ধুসকল, মোৰ নাম অৰুণজ্যোতি দাস। মই দবা খেলৰ নেশ্যনেল ইনষ্ট্ৰাক্টৰ হয় আৰু লগতে মই ছিনিয়ৰ নেশ্যনেল অৰ্বিটাৰ হয়। চাওঁচোন আজি আমি কেইটামান চেছ পাজুল ছল্ভ কৰিব চেষ্টা কৰোঁ আৰু লগতে শিকিব চেষ্টা কৰোঁ কি আমাৰ ভুল হয়। মোৰ সকলো শুদ্ধ হ'ব বুলি মই ক'ব পৰা নাই। আচ্ছা, ইয়াতে চোৱা, ইয়াতে আমি সদায় চাব লাগে চেকৰ কাৰণে দেই। চেক মানে থাকে নেকি তোমাৰ, তাৰপিছত চাবা তোমাৰ থ্ৰেড কিবা আছে নেকি, হয়নে? তোমাৰ নিজৰ থ্ৰেড বা তুমি কাৰোবাক দিব পৰা থ্ৰেড, নহয় জানো? আচ্ছা, ইয়াতে তুমি দেখিছা চেকটো তো 44 হৈ আছে, হয় না? এইটো আৰু হৈ গ'ল। এইটো এটা আমাৰ ভুল হৈছে। ভুল কিয় হৈছে জানা? এইটো তোমাৰ চেক কৰি ফৰ্ক হৈ তোমাৰ লাভ হ'ল বাৰু, এইখন খেলো জিকিবা, কিন্তু তুমি আৰু এটা লাভ হ'ব কি জানা? বেছি লাভ আছে, মানে ফিনিচেই আছে। কেনেকৈ ফিনিচ আছে গম পাইছানে? মই এইটো নাচালোঁ। এইটো চোৱা, এই ঘোঁৰাটোৱে যিহেতু আমাৰ এই দুঘৰ ৰজাৰ ওচৰত দুঘৰ বন্দী কৰি দিলে ন, দেখিছানে? এতিয়া আমি এইটো ছেক্ৰিফাইচ কৰি দিলোঁ আৰু এইটো হৈছে মেট। দেখিছা কিমান সুন্দৰ ন? নেক্সটটো চাওঁ। এইটো তোমাৰ এতিয়া কি হৈছে? প্ৰথম কথা হৈছে তুমি এটা চেক দিব পাৰা, ফ্ৰীতে এটা পোন পাই আছা। তোমাৰ এইটো মেটেই, চেক হ'ল। তাৰপিছত তুমি আৰু এতিয়া এইটো ইয়াৰ পৰা দিয়াৰ লগে লগে মেট, নহয় জানো? নেক্সটটো চাওঁ। এতিয়া তোমাৰ ওচৰত কেনেকৈ আছে, তুমি কি কৰিলে মেট হ'ব পাৰে চোৱা। আমাৰ উদ্দেশ্যটো হৈছে ৰজাটোক মানে যিমান পাৰে পিছলৈ নিব লাগে ন। এতিয়া অলৰেডি তাক এতিয়া এনেকুৱা মুভ নকৰিবা যে সি আঁতৰি আহে। ধৰা এতিয়া তুমি যদি F2ৰ পৰা যদি তুমি ৰুকে চেক কৰা, তেতিয়াহ'লে উঠি আহিব না ওপৰলৈ ন। তে তুমি কি কৰিবা, তাক পিছলৈ আমি লৈ যাম। এইটো লৈ গ'লোঁ ন, দেখিছা? পিছলৈ যোৱাৰ লগে লগে মেটেই হৈ গ'ল তাৰপিছত, নহয় জানো? নেক্সট এইটো চোৱা। এতিয়া এইটো তোমাক এটেক কৰিছে, হয় নাই? তেতিয়া কি কৰিবা? তেতিয়া তুমি ধৰা এতিয়া তোমাক এটেক কৰিছে ন। এতিয়া মানে হয় তুমি কুইন পলাব লাগিব, নহ'লে আৰু উপায় আছে ন, নহ'লে হৈছে তাৰো কুইনক এটেক কৰা। তেতিয়া কি লাভ হ'ল? তুমি তাক ফাৰ্ষ্টত মানে এই ডাবুল পন কৰিব পাৰিলা। ময়ো বুৰ্বক, ডাবুল পন কৰা কি দৰকাৰ? এইটো তোমাৰ এই আছিলে, কি কয়, ফ্ৰী এটা পৰি আছিলে, হয় নহয়? সেইটো ডাবুল পন পাৱাৰ এটাই পাই গ'লোঁ আমি, নহয় জানো? মজা। তাৰপিছত জিকিবা আৰু। চাই লোৱা ই তোমাক পাবগৈ পাৰে নেকি? 1 2 3 4, 1 2 3 4। এইটো খাই নিদিবা, দেখিলা? আমি এই পনটো নাইটেৰে খাব পাৰোঁ, তাৰ আগতে চেক দিব পাৰি নেকি? চেক দিলে সি খাই যদি দিয়ে, তেতিয়াহ'লে উঠি আহিলে এইটো ফৰ্ক আৰু এইটো পাই গ'লোঁ, হয়নে?
তাৰপিছত এইটো চোৱা, এইটো বহুত ধুনীয়া পেটাৰ্ণ, তোমালোকে এইটো মনত ৰাখিব লাগে দেই। ইয়াত আমি কি কৰিম জানা, এইটো ছেক্ৰিফাইচ কৰি দিম। ছেক্ৰিফাইচ কৰি এতিয়া নাওখন উঠিব নোৱাৰা হৈ গ'ল ন, এইটো বুজিলা, সি এইটো উঠিবই নোৱাৰে। তাৰপিছত এইটো চোৱা, আমাৰ ৰুকখন গৈ আছে ন, ৰুকখন মাৰি ল'লোঁ বাৰু, একো কথা নাই। তাৰপিছত এইটো সি কি কৰিলে, এইটোতো একো লাভ নহ'ল, বাচি গ'ল আৰু। এইটো পাৰিবানে? বহুত ধুনীয়া এইটো বস্তুটো হা। যিহেতু চোৱা, আমাৰ তাৰ কিংটো একেবাৰে চুকত আছে আৰু ওলাই অহাৰ অপশ্যন আছে জানো? নাই ন। আমাৰ যদিও আমাৰ ঘোঁৰাটো মৰি আছে, কিন্তু নমৰালৈকেতো ঘোঁৰাটোৱে কাম কৰি আছে, হয়নে নহয়? গতিকে আমি কি কৰিম চোৱা দেই, এইটো ছেক্ৰিফাইচ আৰু এইটো মজা, মজানে, হয়নে? এতিয়া ইয়াত এটা ধুনীয়া এটা তুমি টেকটিক্স লগাব পাৰা, সেইটো হৈছে ফৰ্ক। ফৰ্ক কেনেকৈ কৰিবা চোৱা, এনেইতো ডাইৰেক্ট একো ফৰ্ক নাই, হয় নাই? কিন্তু ফৰ্কটো ক্ৰিয়েট কৰিব লাগিব। কেনেকৈ ক্ৰিয়েট কৰিবা, হৈ গ'ল। এতিয়াতো ফৰ্কটো ক্ৰিয়েট হ'লনে নাই? হ'ল। এইটো বুজিলা? এতিয়াতো তুমি এটা খাবই পাৰা, সেইটো বাৰু দেখিছোঁ। আৰু কিবা কৰিব পাৰি নেকি? খোৱাৰ বাহিৰে তুমি চেক দিব পাৰা, কিন্তু চেক দিলে মানে কি হ'ব জানা, এই পণটো দুঘৰ দি দিব। দুঘৰ দি দিলেতো লাভো নাই, আমি তেতিয়া আকৌ আমাৰ বেনিফিটটো নাইকিয়া হৈ যাব ন। ইয়াতকৈ মানে লাভ থকা কথা কৈ আছে। এইটো 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 এতিয়া কি কৰিবা, হোৱাইট টু মুভ। হোৱাইটে এনেকুৱাকৈ মাৰিব পাৰা নহয়। তাৰমানে কি হ'ব, এতিয়া তুমি, আমাৰ উদ্দেশ্য হৈছে মানে কি জানা, যে তাৰ যিটো কুইন আছে, কুইনটোত মানে অলমষ্ট ট্ৰেপড ন। আমি কুইনটো আৰু কিংটো এলাইন কৰি কুইনটো খাব পাৰিম, মানে বাই ৰুক। কেনেকৈ পাৰিম চাবা দেই। এইটো নহয়, এইটো এইটো আহিলে, তাৰপিছত এইটো আহিলে। এতিয়া দেখিছেনে, তাৰ তলত আহিব, হয় নহয়? তলত অহাৰ লগে লগে আমি কি কৰিম, তাৰপিছত আকৌ ৰুকে এবাৰ চেক দিয়াৰ লগে লগে আমি পাই যাম। বুজি পালা? এতিয়া চোৱা, সি নিজেই এইটো হেৰি হৈ গ'ল। এই কি কয়, আমি চেক দিছিলোঁ, সি এইটো ৰুকটো একচুৱেলি দিব নালাগে, মানে বেলেগ ধৰণে বচাব লাগিছিলে। ৰুকটো দি এতিয়া সি পিন হৈ গ'ল নাই। আৰু পিন হোৱা বস্তুক সদায় এটেক কৰিবা। এতিয়া আমি কোনটো খাম? এতিয়া আমি ডেফিনেটলি চাই ল'বা দেই, এইটো খাম। হ'ল। আৰু দুটামান চাওঁ। এতিয়া চোৱা, এতিয়া তোমাৰ এইটো মৰিলেই, মানে কেনেকৈ মৰিলে সদায় চাবা, তাৰ ৰুকটোৰ মানে এই কিঙৰ কোনকেইটা ঘৰ খালী আছে, মানে ক'ত ক'ত সি যাব পাৰে। এতিয়া তুমি দেখিছাই, কিঙৰ অকল এই হোৱাইটকেইটা ঘৰেই খালী আছে, যাব পাৰে, হয়নে? এইটো ইয়াত উল্টাকৈ চেক নিদিবা, তাৰমানে তুমি কুইনেৰে নিদিবা, বুজি পাইছা? কুইনেৰে দি দিয়াৰ লগে লগে ৰজাটো আকৌ বেলেগ জেগা খোল খাই যাব ন। এইটো
ইয়াৰ এটা মানে সদায় লক্ষ্য কৰিবা যে বেক ৰেংক চেক আছে, দেখিছানে? বেক ৰেংক চেক যদি আমি তাৰ বেক ৰেংকৰ পৰা যিটো ৰোগ আছে সেই ৰোগটো যদি উঠাই আনিব পাৰোঁ, সি যদি ৰোগটো বেলেগ এটা ৰেংকত গুচি যায়, তেতিয়াহ'লে ডেফিনেটলি আমি চেকমেট কৰিব। ইয়াতো নিদি উল্টাকৈও দিব পাৰি, এইটো ভুল কৰিছোঁ মই, এইটো উল্টা কনচেপ্টটো উল্টা হ'ব, তাৰমানে এইটো হ'ব, বুজি পালা? এতিয়া এইটো এতিয়া তোমাৰ চেক আৰু চেক কিছুমান ইজি হয়নে? এনেকুৱা সদায় দেখিলে মজা লাগি যায় মনটো, কিয় জানা? ডিস্কভাৰ চেক হয় নহয়? আমি মানে কি এই বিচপটো আমাৰ খোল খোৱা নাই, এতিয়া আমি বিচপটো খুলি দিম, খুলি ডিস্কভাৰ চেক ল'লোঁ, পালোঁ আৰু এইটো পাই গ'লোঁ, হয়নে? এইটো আমি পিছলৈ নি থাকিব লাগিব, এইটো ৰজাটো উঠি আহিব নোৱাৰে, দেখিছা? গতিকে পিছলৈ গ'ল, তাৰপিছত এই দুটা ঘৰহে ধৰিব লাগে, ইয়াত দিলোঁ, আকৌ ওপৰলৈ উঠি আহিব, তাৰপিছত আকৌ ৰোকে চেক দিয়াৰ লগে লগে তলৰ ৰোকখনে দিবা, তেতিয়া মেট হৈ যাব। হ'ব, আজিলৈ ইমানেই, নেক্সট আকৌ লগ পাম দেই, বাই বাই।